everyone, welcome back to my channel RuchisLifestyle. Friends, আজি মই এটা ফেস প্যাক শেয়ার কৰিম যোনটো ফেস প্যাক বহুত ইজিলি বনাব পাৰো আমি নিজৰ ঘৰত আমাৰ নিজৰ কিচেনৰ প্ৰডাক্টস দি আমি এই ফেস প্যাক বনাব পাৰো আৰু আহকচোন এইটো ফেস প্যাক বনাও আৰু এইটো ফেস প্যাক যেতিয়া আমি বনাম আৰু ইউজ কৰিম উইকলি বেসিছত তেতিয়া আমি নিজেই প্ৰমাণ পাম আমি কিমান ডিফাৰেন্স পাম আমাৰ স্কিনটো কিমান চেঞ্জ হৈ যাব তেতিয়া হলে আহকচোন এইটো ভিডিও দেখাও কি কৰো सबसे फर्स्टते মই এটা খালি বাটিত বেসন লৈছো আৰু মই ইয়াতে বেসন 1.5 চামুচ ব্যৱহাৰ কৰিছো আপুনি নিজৰ হিচাপত ব্যৱহাৰ কৰিব পাৰে তাৰ পাছত মই অকমান হালধি লম আৰু এইটো হালধি মই নিজৰ ঘৰতে বনোৱা হালধি হয় আৰু তাৰ পাছত মই বেকিং পাউডাৰ লৈছো আৰু কফি লম এতিয়া কফি মই 1.5 চামুচ লৈছো আপুনি যদি বিচাৰে বেছিকৈ ল'ব পাৰে আৰু মই নেসলে কফি ইউজ কৰিছো আৰু তাৰ পাছত মই ৰ মিল্ক ইউজ কৰিছো ৰ মিল্ক মানে কেঁচা গাখীৰ আৰু কেঁচা গাখীৰ আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয় আমাৰ স্কিনটো ময়শ্চাৰাইজ কৰি পেলাই বৰ ভাল হয় আমাৰ স্কিনৰ কাৰণে আটাইখিনি মই মিহলাই লৈছো ধুনিয়াকৈ এটা থিক পেষ্ট এটা বনাম আৰু এইটো পেষ্ট আমি নিজৰ স্কিনত লগাম এতিয়া মই এখিনি লগাম কিন্তু মই লগোৱাৰ আগতে নিজৰ মুখখন ধুনিয়াকৈ ধুই লৈছিলো আৰু এতিয়া মই ইয়াৰ লগাই আছো মুখত তাৰ পাছত মই ডিঙিটো লগাম কাৰণ আমি ডিঙিটো কেতিয়াও পাহৰিব নালাগে মুখৰ লগত ডিঙিটোৰ সমানে যত্ন কৰিব লাগে আৰু তাৰ পাছত মই এখিনি ধুনিয়াকৈ লগাই লোৱাৰ পাছত যোনখিনি বাচি আছে সেইখিনি মই হাততো লগাই লৈছো কাৰণ এখিনি বাচি গৈছিলে আৰু হাতত লগালে ভাল হয় হাতখনো আমাৰ একেলগে কেয়াৰ কৰা গ'ল সেইকাৰণে মই হাততো লগাই লৈছো আৰু আটাইখিনি লগাই লোৱাৰ পাছত মই এখিনি মাসাজ কৰিম অলপমান দেৰি কাৰণে যদি মাসাজ কৰিব পাৰো বেছি ভাল হয় মাসাজ কৰিলে আমাৰ ব্লাড সাৰ্কুলেশনটো ইমপ্ৰুভ হয় আমি যেতিয়া ফেস প্যাক লগাও তেতিয়া আমি সদায় সাইলেন্ট হৈ থাকিব লাগে মানে মুখেদি এটা কথা ক'ব নালাগে যদি আমি মুখখন খুলো তেতিয়া হলে আমাৰ মুখখনত লাইন পৰিব আৰু যাৰ কাৰণে মুখখন বেয়া হোৱাৰ চান্স থাকে আৰু ফেস প্যাকটো বেছি দেৰি লগেও লগাব নালাগে মানে একেবাৰে শুকান হৈ যোৱাকেও লগাব নালাগে সদায় অকমান ময়েস্ট হৈ থাকাৰ সময়তে ধুই ল'ব লাগে কাৰণ বেছিকৈ শুকাই গ'লে মানে হেতুটো আমাৰ স্কিনটো ড্যামেজ হোৱাৰ চান্সেস থাকে মাসাজ কৰা হৈ গ'ল আৰু আফটাৰ 10 to 15 মিনিটস মই মুখখন ধুই লংগে মই মুখখন ধুই আহিছো আৰু মোৰ মুখখন সব গ্লো হৈছে ইনস্ট্যান্ট গ্লো এটা হৈছে আৰু মই গ্লোটো পাইছো আৰু মই এইটো গ্লো একমাত্ৰ হোম ৰেমেডি কৰিয়ে পাইছো সেই কাৰণে আপোনালোকেও প্লিজ ট্ৰাই কৰিব ঘৰত এনেকুৱা সিম্পল ৰেমেডিবোৰ মই শেয়াৰ কৰি থাকিম আপোনালোকৰ ওচৰলে আৰু তেতিয়া হলে আজি ভিডিওটো ইয়াতে সমাপ্ত কৰো আৰু নেক্সট ভিডিওত পুনৰবাৰ লগ পাম কিন্তু এটা কথা কৈ দিও যে মোৰ ভিডিওছবোৰ পাই থাকিব লাগে আপোনালোকে সাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰিব লাগিব আৰু যোনটো একেবাৰে ফ্ৰী হয় আৰু সাবস্ক্ৰাইব কৰিলে পইচা একেবাৰে নাকাটে গতিকে আপোনালোকে নিশ্চিন্ত হৈ পিনে সাবস্ক্ৰাইব কৰিব আৰু লগতে বেল বাটনটো প্ৰেছ কৰি দিব আৰু যদি ভিডিওটো ভাল লাগে তেন্তে লাইক শেয়াৰ কমেন্ট কৰিব তেতিয়া হলে আহিছো নেক্সট ভিডিওত পুনৰবাৰ লগ পাম নমস্কাৰ